গুড মৰ্নিং ফ্ৰেণ্ডসকল, আশা কৰি সকলোৱে ভাল আছা। চ' ফ্ৰেণ্ডছ, জব ৰিলেটেড চেনেলত সকলোকে স্বাগতম জনালোঁ। হয় বন্ধুসকল, আপোনালোকৰ আছাম পুলিচৰ বহুত ভাল খবৰ। হয় বন্ধুসকল, অসম আৰক্ষীত অতি সোনকালে ABUB কনিষ্টেবলৰ এডমিট কাৰ্ড আহিব। আজি DGP ছাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰে এই মুহূৰ্তত ঘোষণা কৰিলে যে 15 জুলাইৰ পিছতেই আহিব পাৰে এটা ভাল খবৰ। হয় ফ্ৰেণ্ডসকল, ইয়াৰ সবিশেষ জানিবলৈ আজিৰ এইটো ভিডিঅ' সম্পূৰ্ণ চাওক। ফ্ৰেণ্ডসকল, আপোনালোকৰ যি 1 লাখ নিবনুৱাক নিযুক্তি দিব, সেই 1 লাখ নিবনুৱা নিযুক্তিৰ ভিত্তিত আমাৰ অসম আৰক্ষীত কিমানটা পোষ্ট আছে ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছা। তাৰে ভিতৰত আমাৰ যিখিনি ABUB কনিষ্টেবলৰ 6,662টা পদ আছিল আৰু এইখিনি 6,662টা পোষ্টৰ ইণ্টাৰভিউ কেতিয়া হ'ব, আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকক সকলো ইনফৰমেশ্যন দিম। আৰু আপোনালোকে নিশ্চয় ভাবি আছে যে অলৰেডি আমাৰ যিখিনি 35,000 পদ মুকলি হৈছে অসম পুলিচত। চ' এই 35,000 পদ মুকলি হৈছে, ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্ট ৱাইজে হৈ আছে। আপোনালোকৰ কামাণ্ডো বেটেলিয়ন কামাণ্ডো আছে 12,000 আৰু আপোনালোকৰ চিভিল ডিফেন্স আছে 23,000 আৰু লগতে আমাৰ 10টা কামাণ্ডো কেম্প প্ৰস্তুত কৰিব। চ' ইয়াৰ ভিত্তিত বহুতো কেণ্ডিডেট লাগিব অসম পুলিচত। চ' এই কেণ্ডিডেটবিলাক কেতিয়া নিযুক্তি দিব, আজি DGP ছাৰ এই এক সংস্থাৰ কাহিনী কৰিলে। চ' এই আমি আপোনালোকক দেখুৱাই দি আছোঁ। চ' কেতিয়া আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব ফ্ৰেণ্ডসকল। চ' আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ অসমৰ CM ছাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে তেওঁ ঘোষণা কৰিছিল যে আসামত COVID-19 15 জুনৰ পিছতে যদি কিবা COVID-19 আমি কমাব সম্ভাৱনা পাওঁ, তেনেতে আমি এই নিযুক্তিবৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম। চ' ইয়াৰ তথ্যখিনি আজি আপোনালোকক দি আছোঁ। মই আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওকচোন। মই আপোনালোকক ডাইৰেক্টলি ক্ৰম ব্ৰাউজত গৈ আপোনালোকক অনলাইনৰ মাধ্যমে দেখুৱাই আছোঁ। চ' অকণমান স্কিপ কৰিব বন্ধুসকল। আসাম টু কেচ কোভিড ক্ৰপছ ফ্ৰম জুন 15 জুন, হিমন্ত বিশ্ব শৰ্মা ঘোষণা। চ' যদি 15 জুনৰ পিছত যদি আমাৰ COVID-19 সম্ভাৱনা থাকে, তেনেহ'লে আমি যি নিযুক্তি প্ৰক্ৰিয়া আছে সেই নিযুক্তি প্ৰক্ৰিয়া আমি সম্পূৰ্ণ আৰম্ভ কৰিম। আৰু লগতে যিটো আমাৰ বাজেট আছে সেই বাজেটটো আমি অতি সোনকালে পূৰণ কৰিম। আমাৰ অসম আৰক্ষী যি বাজেট আছে সেই বাজেটখিনি পূৰণ কৰিব। তাৰপিছত যিবিলাক ফাইনেন্স আছে চৰকাৰী ফাইনেন্স আছে, সেই ফাইনেন্সবিলাকো অতি সোনকালে কাম আৰম্ভ কৰিব। যেনে চাহ বিভাগৰ আৰু বিভিন্ন বিভাগৰ আছে, কল্যাণ বিভাগৰ সকলো বিভাগৰ হেৰি কৰিব। চ' ইয়াত আপোনালোকক এইটোকে জনাই আছোঁ। আৰু আমি আপোনালোকক অসম পুলিচৰ যিখন অফিচিয়েল ৱেবছাইট হয়, সেই অফিচিয়েল ৱেবছাইটত এটা নটিফিকেশ্যন আহিছে, সেই নটিফিকেশ্যন আমি আপোনালোকক দেখুৱাই আছোঁ। চ' ফলক। হয় ফ্ৰেণ্ডসকল, এইখিনি হৈছে আমাৰ অসম আৰক্ষী অফিচিয়েলি ৱেবছাইট SLP ফালৰ পৰা। চ' আছাম গভৰ্ণমেণ্ট অফ হোম পলিটিকেল আছাম পুলিচ। চ' ইয়াত আপোনালোকে মই নটিচখিনিত ক্লিক কৰিছোঁ। চ' ইয়াত নটিচখিনি আহিছে, চাওক ইয়াত আপোনালোকৰ অৰ্গেনাইজেশ্যন। চ' আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ফ্ৰেণ্ডসকল, ইয়াত অৰ্গেনাইজেশ্যন দিয়া আছে। আৰু আপোনালোকৰ এই অৰ্গেনাইজেশ্যনত ইয়াত চাব আপোনালোকৰ মেইন ডিপাৰ্টমেণ্ট, তাৰপিছত আপোনালোকৰ হোম পলিটিকেল, ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ, চিভিল ডিফেন্স এণ্ড হোম গাৰ্ড আৰু ডাইৰেক্টৰ অফ ফৰেঞ্চ চায়েন্স। চ' এইখিনিত আপোনালোকৰ নিযুক্তি দিয়া হ'ব। আৰু আপোনালোকৰ দিয়া আছে, চাওক ফ্ৰেণ্ডসকল, ইয়াত আছে আছাম প্ৰিফাৰেঞ্চ হেডকোৱাৰ্টাৰ, হেডকোৱাৰ্টাৰৰ ফালৰ পৰা যিখিনি আপোনালোকৰ প্ৰচেছ আহিব, সেই প্ৰচেছবিলাক হেডকোৱাৰ্টাৰত যি লাগিব পাৰ্চনেলি চিষ্টেম, সেইবিলাকত ইয়াতো নিযুক্তি হ'ব। তাৰপিছত আপোনালোকৰ যিবিলাক ভিলেঞ্জ এণ্ড কৰ্প'ৰেশ্যন, সেইখিনি আপোনালোকে নিশ্চয় গম পাইছে ফ্ৰেণ্ডসকল। যিসকলে VDP হয়, তেওঁলোককো নিযুক্তি প্ৰদান কৰিব নতুন কৰি। চ' গতিকে আপোনালোকে গোটেইখিনি তথ্য ইয়াত জানিবলৈ পাৰিছে। এতিয়া আপোনালোকে প্ৰচেছ ৰিলিজ হোৱা নাই, যিটো ৰিলিজ হ'ব এতিয়াও ৰিলিজ হোৱা নাই। চ' ৰিলিজ অতি সোনকালে হ'ব, মই আশা কৰোঁ অতি সোনকালে হ'ব। আৰু আপোনালোকে যদি অসম আৰক্ষী ABUB কনিষ্টেবল 6,600 পোষ্টত এপ্লাই কৰিছে, তেনেহ'লে আপোনালোকক কোনো ধৰণৰ টেনশ্যন নকৰিব। আপোনালোকক অকল ৰানিং কৰি থাকক। আপোনালোকৰ 15 জুলাইৰ ভিতৰতেই আপোনালোকৰ যি বাকী ডিপাৰ্টমেণ্টবিলাক আছে, বাকী পষ্টবিলাক আছে, সেই পষ্টবিলাকৰ এপ্লাই অনলাইন আৰম্ভ হ'ব। আৰু আপোনালোকৰ 1 মাহৰ
মানে আপোনাৰ লিংক খোল খাব তাৰপিছত আপোনালোকৰ মানে এমাহৰ এপ্লাই চলি থাকিব তাৰপিছত আপোনালোকৰ আগষ্ট বাছ মানে আগষ্টৰ লাষ্ট উইকত আপোনালোকৰ এডমিট কাৰ্ডখন মুকলি কৰি দিব আৰু আপোনালোকৰ ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হ'ব 100% বন্ধুসকল মই শুনামতে আপোনালোকক মই যিটোকে শুনিছোঁ আমি আপোনালোকক আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকক সকলোকে জনালোঁ চ' আজি সৰু এটা ইনফৰমেশ্যন যদি এইটো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিয়ক জয় আই অসম।